तुम लोग सोचता है हम सिर्फ रील्स बनाते हैं, हम क्या क्या बनाते हैं अभी दिखाएगा। हम खुद दाली भी बनाता है और भात भी बनाता है, देखो। और हम लोगों को उल्लू भी बनाते हैं। हेलो डियर, वेलकाम बैक टू माई अनादर ভিডিঅ'। আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো বাহিৰত থকা লাইফটো কেনেকৈ অলপ দেখাম। তো বাহিৰত মানে চব আমি নিজে কৰিবলগীয়া হয়, ভাত শাকৰ পৰা ধৰি মানে চব নিজে বনাই খাবলগীয়া হয়। তো এতিয়া মই ভাতটো বনালোঁ, এতিয়া দালিটো বনাওঁ, ব'লক আৰম্ভ কৰোঁ। এইফালে পিঁয়াজ কাটি থৈছোঁ, এইফালে আলু অকল এটা কাটি থৈছোঁ। আলু মানে খাই খাই আমনি লাগিছে, ইয়াত মানে বেলেগ চব্জি নাপায় ন, আলুকে পূৰা দিওঁ মানে। এইফালে দালি আছে। এতিয়া কি কৰিম মানে আপোনালোকৰ শ্বৰ্ট ফৰ্মত দালি বনোৱা ষ্টাইলটো শিকাই দিম, মানে একদম শ্বৰ্ট ফৰ্মত, মানে বেছি টাইম নালাগে। কেৰাহীখন ধুই লৈছোঁ, মানে কেৰাহী নবনাওঁ, কুকাৰত বনাম। মানে ইয়াত থ'বলৈ তেনেকৈ জেগা নাই ন, এতিয়া ভাতটো ইয়াত ওলাম মানে চিজিল কৰি লৈছোঁ। পূৰা খেলি মেলি আছে মানে, ডিগ্ৰীত আছিলোঁ ন। তো इसको कैसे खाली करेगा देखो, कि धुनिया के उलाएगा गोटा गोटा। इसको साइड में रखेगा। কুকাৰটো বাহিৰ চাইডটো নুঠা বেছি দিন হোৱা নাই, মাত্ৰ 3 মাহমান হৈ থাকিলে তো, বেছি হোৱা নাই, একো নাই। মানে কি হ'ল, গোটেইকেইটা মতা ল'ৰা থাকোঁ ন, অকণমান মানে আৰু কিবা এটা হয়। মানে এইখন ইমান লেতেৰা হৈ থকা নদিলেও হয়, হ'লেও দিছোঁ আৰু। तो एकदम शॉर्ट फॉर्म बना है, आप लोग देखा। तो इसको इधर रखेगा, इसको पहले धुलाई कर लेगा। दाली कालार के निकले से मौजुलों निस्ना में से साइलो कालार देखो सब। ভালকে ধুই ল'ব লাগিব দালিটো। কিছুমানে ভাবে মানে বাহিৰত বহুত এনজয় কৰি থাকে বুলি, কিন্তু আহিলে মানে গম পাব ন কিমান মানে নিজে কৰিবলগীয়া হয় সকলো। ঘৰত থাকিলেতো বিন্দাছ, ভাত বাঢ়ি দিয়ে, ল'ব লাগে, খাব লাগে। আমাৰ এতিয়া অসমৰ চিটুৱেশ্যনটো কেনেকুৱা মানে, মেট্ৰিক দিয়ে আৰু বাহিৰত যাব লাগে, এনেকুৱা মানে। আমাৰো এনেকুৱা হ'ল বাৰু, মিছা ক'লেনো কি হ'ব। যিসকল ভাইটিসকলে মানে, ছোৱালীসকলেতো এনেও পঢ়িব অলপ হ'লেও, যিসকল ভাইটিসকলে মানে এতিয়া মেট্ৰিক দিছা ন, তোমালোকে ভালকৈ তোমালোকে পঢ়া, বাহিৰত অহাৰ কথা নহয়। বাহিৰত আহিলে বুলিলে তোমাৰ লাইফ গ'ল। আৰু এবাৰ যি নেকি বাহিৰত আহে ন, মানে বাহিৰত আহিলেতো পইচাটো চুব পায় ন, পইচাটো চুব পোৱাৰ লগে লগে মানে মুডটো চেঞ্জ হৈ যায়, মানে ঘৰত থাকিবলৈ মন নোযোৱা হৈ যায়, এনেকুৱা হৈ যায়। তো আগতীয়াকৈ পঢ়ি লোৱা। এতিয়া ইয়াত আহি গম পাইছোঁ মানে এতিয়াও কামটো ইমান বেয়া নহয়, হ'লেও মানে আৰু অলপ যদি কোৱালিফিকেশ্যন হ'ল হয় তো আৰু ভাল কাম পালোঁ হয়। এতিয়া অনুভৱ কৰোঁ সেইবিলাক। তো এতিয়া ইমান কৈ নাথাকোঁ, এতিয়া দালিটো বনাই লওঁ হা। এতিয়া শ্বৰ্ট ফৰ্মত বনোৱা ষ্টাইলটো দেখাই দিছোঁ আপোনালোকক হা। কুকাৰটো পাতি দিলোঁ। আমাৰ মানে চব আনো, কিন্তু নিমখটো আনিবলৈ পাহৰি থাকোঁ, যেন একদম লাগতিয়াল বস্তু নহয়ে যেনিবা। এইটো ৰাতিপুৱা বেলেগ কাৰোবাৰ ওচৰৰ ৰুমৰ পৰা ধাৰলৈ অনা হৈছে দেই। কালি মানে এইটো খালী আছিলে। কাৰ ৰুমৰ পৰা এইটো ধাৰলৈ আনিছা কোৱাচোন? মই নাজানো। তুমি নাজানা? মোৰ ৰুমত নাছিলোঁ, কিন্তু ডাইৰেক্ট ধাৰলৈ আনিছে কাৰোবাৰ নিমখটো যে। কালি মানে খালী আছিলে।
अभी डालेगा ऑयल हमारा तेल पूरा गिलान उठा दो तेलটো যিমান দি হ'লে মানে মিঠাতেলৰ লগত পাত্তা নাপায় মানে দেই এইটো তেলটো ইমান ইণ্টাৰেষ্ট নালাগে কিন্তু ইয়াত মিঠাতেল মানে কি বুলি কওঁ জুই চাই দাম হয় একদম প্ৰথমত বনোৱা ট্ৰিক হয় এইটো তেলটো গৰম হৈ লওক মেইন কথাটো হৈছে আমাৰ এইটো কোনো চাফ কৰা নাই হা এতিয়া চাফ কৰিব লাগিব আগতে এইখিনি হেৰি কৰি লওঁ মানে কি হ'ল মানে ইয়াত যদি এতিয়া মাইকী ছোৱালী এজনী থাকিলে ন চব ক্লিন কৰি ৰাখিলে এতিয়া গোটেইকেইটা মানে মতা ল'ৰা হ'লো ন কেছটো অলপ মানে বেলেগ হৈ যায় তেলটো গৰম হ'ল থাকিলে আঙুলিটো দি চাওঁ নেকি मैं पार हो गया पूछ गया यार ऐसे में माउथी हल्दी जाएगा थोड़ा रेड चिली जाएगा थोड़ा वेज मसाला কন্দা এটা মানে কন্দাটো চিনি পায় কন্দা এটা মানে পুৰা হেৰি আছে কি বুলি কয় নিয়ম আছে মানে চব্জি বনাব নিদিয়ে बहुत दामी बस्तु है दुटामान লাগি আছে এইকেইটা উঠাব লাগিব নহ'লে নহ'ব লোকচান হৈ যাব ন কেনেকুৱা লাগিছে গগৈ মজা সদায় কৰি থকা কামবিলাক কৰিব পালে কিবা এটা ভালে লাগে ঘৰত গ'লে মানে কি হয় মানে মাহঁতে ধুনীয়াকৈ বনাই মেলি দিয়ে ন সেইবিলাক কৰিবলৈ এলাহ লাগিব খাবলৈ হ'ল নি বহাই জুকি ডাইৰেক্ট মানে এগাঁঠমান দি বান্ধিয়া ইয়াত মানে এতিয়া ৰুমটো সৰু হ'লেও মানে চবে মানে এডজাষ্ট কৰিবলগীয়া হৈ যায় পানীত পৰি গ'ল
কি হয় মানে এতিয়াতো ইয়াত 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা 13 ঘণ্টা এনেকৈ আমি ডিউটিতে থাকোঁ ইয়াত ৰুমতো তেনেকৈ থকা নহয় আৰু জাষ্ট মানে ভাত খাবলৈ অহা নিচিনা হয় আৰু ৰুমত বাহিৰত থকা লাইফ এনেকুৱাই বেছি দিয়া নাই এহাতমান দিছোঁ জুখি জুখি পানী হৈ যাব গগৈ তুমি যে এই একদম কি খাই ইমান ধুনীয়া হৈছা শকত হৈছা যে মই শকত হৈছোঁ নকওঁ আৰু এনেকেই খোৱা নেকি সদায় ঘৰৰ পৰা হ'ব অকণমান ক্ষীণালে নেকি নাই এনেকেই খোৱা নেকি সদায় এনেকৈ মানে ইয়াত এতিয়া যেনেকৈ নহ'লেও মানে এডজাষ্ট কৰিবলগীয়া হয় ঘৰত হ'লেতো বেলেগ ন ঘৰৰ আৰু ইয়াৰ মানে নিমিলে কেতিয়াও নিমিলে মানে দেই আমাৰ অসমৰ যিবিলাক মানে চব্জিৰ সোৱাদটো ন ইয়াত মানে একদম কম মানে 20% নাপাওঁ মানে দেই এতিয়া কুকাৰটো 2টা বা 3টা হুইচেল মাৰি দিলে হৈ যাব চিটিত বাজিব এতিয়া বেছি টাইম নালাগে ইভাগে মানে বহুত টাইম লাগি যায় মানে হা এবাৰ বইল কৰিব লাগে আকৌ তেল মাৰিব লাগে ইমান মানে লিলিমাই কৰি টাইম নহয় মানে ইয়াত পটাপট কৰিব লাগে খাব লাগে নিজৰ কামত যাব লাগে তো দেখিছা তোমালোকে ইয়াত কেনেকুৱা অৱস্থা তো ভালকে পঢ়া শুনা কৰা চবেই বাহিৰত অহা ধান্দা নল'বা চবেই অলপ মানে অসমতে কিবা এটা কৰিবলৈ হ'লেও চেষ্টা কৰা পঢ়ি শুনিও বহুত কিবা কিবি কৰিব পাৰে কিন্তু আমি এতিয়া নকৰিলোঁ অলপ মানে এতিয়া অনুভৱ হয় সেইবিলাক সময়বিলাক মনত পৰে তো ইমানো কৈ নাথাকোঁ তোমালোকেতো চবেই বুজি পোৱাই তো আজিলৈ ইমানেই নতুন এটা ভিডিঅ' লগ পাম বাই বাই